নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি এই ভিডিঅ'টোত আমি বিজ্ঞান বিষয়ক কেইটামান চমু প্ৰশ্ন উত্তৰ বিষয়ে জানিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে সূৰ্যত আটাইতকৈ বেছি পৰিমাণে থকা মৌলবিধ কি? সূৰ্যত আটাইতকৈ বেছি পৰিমাণে থকা মৌলবিধ হৈছে হাইড্ৰজেন। হেলি ধূমকেতু পৃথিৱীৰ পৰা পুনৰ কোন চনত দেখা যাব? হেলি ধূমকেতু পৃথিৱীৰ পৰা পুনৰ 2061 চনত দেখা পোৱা যাব। বিগ বেং বা মহানাদ তত্ত্ব কি? বিগ বেং বা মহানাদ তত্ত্ব হৈছে বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি তত্ত্ব। আকাশৰ তৰাবোৰ জিলমিলাই থকা দেখা যায় কিয়? আকাশৰ তৰাবোৰ জিলমিলাই থকা দেখা যায় কাৰণ বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে। এক মহাজাগতিক বছৰ কি? এক মহাজাগতিক বছৰ হৈছে সৌৰজগতখনে হাতীপতিত এপাক সম্পূৰ্ণ কৰিবলৈ যি সময়ৰ প্ৰয়োজন তাকে কোৱা হয় এক মহাজাগতিক বছৰ। বায়ুমণ্ডলৰ সৰ্বাধিক পৰিমাণৰ থকা গেছবিধ কি? নাইট্ৰজেন। বায়ুমণ্ডলৰ সৰ্বাধিক পৰিমাণে আছে। বায়ুমণ্ডলৰ একেবাৰে তলৰ স্তৰটোক কি বুলি কোৱা হয়? বায়ুমণ্ডলৰ একেবাৰে তলৰ স্তৰটোক কোৱা হয় ট্ৰপ'স্ফিয়াৰ। মানুহে কিমান কম্পনাংকৰ লৈ শব্দ শুনিব পাৰে? 20 হাৰ্টছৰ পৰা 20,000 হাৰ্টছৰ মাজৰ যি শব্দ সেই শব্দখিনি মানুহে শুনিব পাৰে। যিবোৰ কম্পনাংকৰ 20,000তকৈ অধিক তেনে শব্দক কি বুলি কোৱা হয়? অতি শব্দ। অতি শব্দ বুলি এনেকৈ ধৰণৰ প্ৰশ্নটো আহিব পাৰে যে অতি শব্দ বুলিলে কি বুজায়? যিবোৰ শব্দৰ কম্পনাংকত 20,000তকৈ অধিক তেনে শব্দক কোৱা হয় অতি শব্দ। বন্য জীৱ জন্তুৰ ৰক্ষণাবেক্ষণৰ উদ্দেশ্যে কঠোৰ আইন প্ৰণয়ন কৰা প্ৰথম ভাৰতীয় ৰজাজনৰ নাম কি? অশোক সম্ৰাট। পোহৰ কোন মাধ্যমৰ পৰা কোন মাধ্যমলৈ গতি কৰিলে আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন ঘটে? পোহৰে ঘনত্বৰ পৰা লঘুত্বৰ মাধ্যমলৈ গতি কৰিলে আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন ঘটে। সূৰ্যত শক্তি উৎপন্ন হোৱাৰ প্ৰক্ৰিয়াটো কি বুলি কোৱা হয়? সূৰ্যত যিটো শক্তি উৎপন্ন হোৱাৰ প্ৰক্ৰিয়াটোক কোৱা হয় নিউক্লিয় সংযোজন। বিদ্যুৎ প্ৰবাহৰ একক কি? বিদ্যুৎ প্ৰবাহৰ একক হৈছে এম্পিয়াৰ। পদাৰ্থৰ চতুৰ্থ অৱস্থাটোক কি বুলি কোৱা হয়? পদাৰ্থৰ চতুৰ্থ অৱস্থাটোক কোৱা হয় প্লাজমা। পোহৰ বিজ্ঞানৰ ওপৰত ৰচনা কৰা নিউটনৰ অমৰ গ্ৰন্থখনৰ নাম কি? অপ্টিক্স। পৃথিৱীৰ মধ্যাকৰ্ষণী শক্তিৰ মান আটাইতকৈ ক'ত বেছি? পৃথিৱীৰ মধ্যাকৰ্ষণী শক্তিৰ মান আটাইতকৈ বেছি হয় দুই মেৰু অঞ্চলত। ফ্ৰিজত ব্যৱহাৰ কৰা শীতল কাৰকবিধৰ নাম কি? ফ্ৰিজত ব্যৱহাৰ কৰা শীতল কাৰকবিধৰ নাম হৈছে ফিয়ন। এটা পৰমাণুৰ ইলেক্ট্ৰন আৰু প্ৰটনৰ সংখ্যা কিমান? এটা পৰমাণুত ইলেক্ট্ৰন আৰু প্ৰটনৰ সংখ্যা সমান সমান। কিহৰ ওপৰত গৱেষণা কৰি এলবাৰ্ট আইনষ্টাইনে 1921 চনত পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল? আলোক বিদ্যুৎ কোষৰ ওপৰত গৱেষণা কৰি। প্ৰতিফলন, প্ৰতিসৰণ, বিচ্ছুৰণ এইকেইটাৰ ভিতৰত কোনটো পৰিঘটনাৰ বাবে আকাশত ৰামধেনুৰ সৃষ্টি হয়? বিচ্ছুৰণৰ বাবে আকাশত ৰামধেনুৰ সৃষ্টি হয়। মটৰ গাড়ী পিছত আহি থকা গাড়ী চাবৰ বাবে চালকৰ আসনৰ কাষত কোনবিধ দাপোন ব্যৱহাৰ কৰা হয়? উত্তল দাপোন ব্যৱহাৰ কৰা হয়। হুইষ্টন ব্ৰিজ কি? হুইষ্টন ব্ৰিজ হৈছে বৈদ্যুতিক ৰোধ জুখিব পৰা এবিধ যন্ত্ৰ। মহাকাশত কোনো বস্তুৰ ওজন কিমান? মহাকাশৰ ওজন হয় 0। ঘূৰ্ণন গতি সৃষ্টি কৰা ইঞ্জিনক কি বুলি কোৱা হয়? ঘূৰ্ণন গতি সৃষ্টি কৰা ইঞ্জিনক টাৰ্বাইন বুলি কোৱা হয়। কাঠ ধাতুত কি কি মৌলিক উপাদান থাকে? কাঠ ধাতুত 3টা মৌলিক উপাদান থাকে। ট্ৰাম অৰ্থাৎ কপাৰ, টিন আৰু 10টা অৰ্থাৎ জিংক। ষ্টেইনলেছ ষ্টীলত থকা প্ৰধান প্ৰাকৃতিক মৌল দুবিধ কি কি? ক্ৰমিয়াম আৰু কাৰ্বন থাকে। সিহৰ মুখ্য আকৰিক কি? সিহৰ মুখ্য আকৰিক হৈছে গেলেনা। সংকেতটো মনত ৰাখিব PBS। বিজুলী বাতিৰ ফিউজ তাঁৰ প্ৰস্তুত কৰিবলৈ সাধাৰণতে কি পদাৰ্থ ব্যৱহাৰ কৰা হয়? টিন আৰু সিহৰ সংকৰ ধাতু ব্যৱহাৰ কৰা হয়। কেলামাইনৰ ৰাসায়নিক সংকেত কি? কেলামাইনৰ ৰাসায়নিক সংকেত হৈছে কেলেমাইন। কেলেমাইনৰ ৰাসায়নিক সংকেত হৈছে জিংক কাৰ্বনেট। ৰন্ধন গেছ অৰ্থাৎ LPGৰ কি কি উপাদানৰ সমষ্টি? ৰন্ধন গেছ অৰ্থাৎ LPG বিউটেন, আইচ'বিউটেন, বিউটিন, প্ৰপেন আৰু প্ৰপিনৰ সমষ্টি। প্লাষ্টাৰ অফ পেৰিছৰ ৰাসায়নিক সংকেত কি? এইটো চাই ল'ব। প্লাষ্টাৰ অফ পেৰিছৰ ৰাসায়নিক সংকেত হৈছে কেলছিয়াম ছালফেট H2O। পৃথিৱীৰ খোলাত সৰ্বাধিক পৰিমাণে থকা মৌলবিধ কি? পৃথিৱীত খোলাত সৰ্বাধিক পৰিমাণে থকা মৌলবিধ হৈছে অক্সিজেন। লাফিং গেছ বুলি কাক কোৱা যায়? নাইট্ৰজেন অক্সাইডক লাফিং গেছ বুলি কোৱা হয়। N2O। সংকেতটো মনত ৰাখিব। জীৱদেহত কোষৰ অস্তিত্ব কোনে আৱিষ্কাৰ কৰে? জীৱদেহত কোষৰ অস্তিত্ব আৱিষ্কাৰ কৰে ৰবাৰ্ট হুকে। আটাইতকৈ ক্ষুদ্ৰতম চৰাইবিধ কি? হাৰ্মিং বাৰ্ড হৈছে আটাইতকৈ ক্ষুদ্ৰতম চৰাই। ইহঁতৰ দৈৰ্ঘ্য প্ৰায় 1 ইঞ্চি। জীৱ বিৱৰ্তনৰ জনক কোন? জীৱ বিৱৰ্তনৰ জনক হৈছে চাৰ্লছ ডাৰউইন। কচু গছৰ পাত, ঠাৰি আদিত এবিধ ৰাসায়নিক পদাৰ্থ থাকে যিটো গাত লাগিলে খজুৱায়। পদাৰ্থবিধৰ নাম কি? কেলছিয়াম অক্সেলেট। অমিতা ফলত থকা এবিধ
এনজাইমবিধৰ নাম কি অমিতা কোষত যি এবিধ এনজাইম থাকে এনজাইমবিধৰ নাম হৈছে পেপিন সৰ্বাধিক পৰিমাণৰ চি ভিটামিন থকা ফলবিধ কি আমলখি হৈছে সৰ্বাধিক পৰিমাণৰ চি ভিটামিন থকা ফল সয়াবিনত কিমান পৰিমাণৰ প্ৰটিন থাকে শতকৰা প্ৰায় 40% গছৰ পাতৰ ৰং সেউজীয়া হয় কিয় গছৰ পাতৰ ৰং সেউজীয়া হয় ক্ল'ৰফিলৰ বাবে কিছুমান উদ্ভিদৰ পৰাগৰেণুৱে মানুহৰ শৰীৰত এবিধ ৰোগৰ সৃষ্টি কৰে ৰোগবিধ কি এলাৰ্জি সৃষ্টি কৰে চাহ গছৰ বৈজ্ঞানিক নাম কি কেমেলিয়া চাইনেন্সিছ উদ্ভিদত থকা কোনবিধ ৰাসায়নিক পদাৰ্থই পাথৰা কাৰ্যত বাধা প্ৰদান কৰে অক্সিন নামৰ পদাৰ্থবিধে সূৰ্যৰ পোহৰৰ লগে লগে গতি কৰা ফুলক কি বুলি কোৱা হয় আলোক তীক্ষ্ণ সেউজীয়া উদ্ভিদে সূৰ্যৰ কিৰণত কাৰ্বন ডাই অক্সাইড পানী আৰু অন্যান্য পদাৰ্থ জটিল ৰাসায়নিক প্ৰক্ৰিয়াৰে একত্ৰিত কৰি কাৰ্বহাইড্ৰেট প্ৰস্তুত কৰা কাৰ্যক কি বুলি কোৱা হয় সেই প্ৰক্ৰিয়াটোক কোৱা হয় সালোক সংশ্লেষণ যদি সালোক সংশ্লেষণ কাক বোলে বুলি আহে ইয়াতে উত্তৰটো আছে এইটো লিখি দিব চাব পাৰে মানুহৰ দেহকোষত কিমান ক্ৰম'জম থাকে মানুহৰ দেহকোষত 46ডাল ক্ৰম'জম থাকে আৰু জোৰ হিচাপত 23 জোৰ কোনবিধ ভিটামিনৰ অভাৱত মানুহৰ কুকুৰিকণা ৰোগ হয় ভিটামিন এৰ অভাৱত কুকুৰিকণা ৰোগ হয় এজন প্ৰাপ্তবয়স্কৰ মানুহৰ দেহত কিমান পৰিমাণৰ তেজ থাকে 5 পৰা 6 লিটাৰ থাকে মানৱ শৰীৰৰ খাদ্যনলীডাল কিমান দীঘল প্ৰায় 24 চেণ্টিমিটাৰ দীঘল খৰ খজুৱতি আদি ছালৰ ৰোগ সমূহৰ প্ৰধান কাৰকটো হৈছে ভেঁকুৰ পেনিচিল কোনে আৱিষ্কাৰ কৰিছিলে ছাৰ আলেকজেণ্ডাৰ ফ্লেমিঙে 1928 চনতে পেনিচিল আৱিষ্কাৰ কৰিছিল স্কাবি বেমাৰৰ কোনবিধ ভিটামিনৰ অভাৱত হয় ভিটামিন চিৰ অভাৱত স্কাবি হয় এইডছ ৰোগৰ ভাইৰাছবিধৰ নাম কি HIV সূৰ্যৰ ৰশ্মিত কি ভিটামিন পোৱা যায় সূৰ্যৰ ৰশ্মিত প্ৰচুৰ পৰিমাণে ভিটামিন ডি পোৱা যায় কোনটো গ্ৰুপৰ তেজৰ মানুহে যিকোনো গ্ৰুপৰ তেজ গ্ৰহণ কৰিব পাৰে গ্ৰুপ AB শৰীৰত আয়োডিনৰ অভাৱ হৈ থাইৰয়ড গ্ৰন্থি ফুলি উঠাৰ বেমাৰটোৰ নাম কি গড়ৰোগ কিহৰ বাবে হয় আয়োডিনৰ অভাৱত হয় এনেধৰণৰ প্ৰশ্ন আহিব পাৰে বসন্তৰ চিতা পোনপ্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল বসন্তৰ চিতা পোনপ্ৰথমে এডৱাৰ্ড জেনাৰে আৱিষ্কাৰ কৰিছিলে মানুহৰ মস্তিষ্কৰ আটাইতকৈ ডাঙৰ অংশটোৰ নাম কি প্ৰমস্তিষ্ক অৰ্থাৎ চেৰিব্ৰামক কোৱা হয় শৰীৰত লোৰ পৰিমাণ কমি গ'লে কি ৰোগে দেখা দিয়ে ৰক্তহীনতাই দেখা দিয়ে শুকান বৰফ অৰ্থাৎ ড্ৰাই আইচৰ ৰাসায়নিক নাম কি কাৰ্বন ডাই অক্সাইড গোটা কাৰ্বন ডাই অক্সাইডক শুকান বৰফ বা ড্ৰাই আইচ বুলি কোৱা হয় পানী বীজাণুমুক্ত কৰিবলৈ কি গেছ ব্যৱহাৰ কৰা হয় পানী বীজাণুমুক্ত কৰিবলৈ ক্লৰিন গেছ ব্যৱহাৰ কৰা হয় তৰল এচিটিক এচিডৰ আন এটা নাম কি ভিনেগাৰ জড়তা কি জড়তা হৈছে কোনো বলৰ প্ৰতি কোনো বস্তুৱে কৰা প্ৰতিৰোধক জড়তা বোলে নিউটন কিহৰ একক বলৰ SI একক হৈছে নিউটন কোন উষ্ণতাক শূন্য উষ্ণতা বুলি কোৱা হয় 273 ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতাক শূন্য উষ্ণতা বুলি কোৱা হয় তাম আৰু 10টা মিহলালে কি হয় পিতল পোৱা যায় তাম আৰু 10টা মিহলালে দৈ গাখীৰ টেঙা হয় কিয় দৈ গাখীৰ টেঙা হোৱাৰ কাৰণটো হৈছে গাখীৰত থকা লেক্ট'বেচিলাছ নামৰ বেক্টেৰিয়াই গাখীৰত চেনিখিনিক লেক্টিক এচিডলৈ ৰূপান্তৰ কৰে যাৰ বাবে দৈ গাখীৰ টেঙাৰ হয় কেটেৰেক ৰোগে মানুহৰ শৰীৰৰ কোনটো অংশৰ অপকাৰ কৰে চকুৰ অপকাৰ কৰে চিলভাৰ নাইট্ৰেটৰ আণৱিক সংকেত কি চিলভাৰ নাইট্ৰেটৰ আণৱিক সংকেত হৈছে AgNO3 চিমেণ্টৰ প্ৰধান উপাদান কি চিমেণ্টৰ প্ৰধান উপাদান হৈছে কেলছিয়াম অক্সাইড তেজত থকা ধাতুবিধৰ নাম কি তেজত থকা ধাতুবিধৰ নাম হৈছে আইৰণ